ইয়াত যথেষ্ট ক্ষতি হৈছে। আমাৰ প্ৰায় প্ৰত্যেকটো দিনতে মানে উজাগৰি থাকিবলগীয়া হৈছে। সন্ধিয়া সময়তে আহে, মানে 5-6মান বজাতে পথাৰত নামি পেলাই গোটেই ৰাতিটো মানে দিগদাৰ কৰি পেলাই আকৌ ৰাতিপুৱা 5-6মান বজাত ঘূৰি যায়গৈ, মানে গৈ বাগানত থাকেগৈ, থাকি পেলাই আকৌ পুনৰ তাৰমানে সন্ধিয়া নামে। সেইখিনি কণ্টিনিউ হৈ আছে তেনেকৈ। এইটো প্ৰায়ে মানে তেওঁলোকৰ পলিথিন কৰিডৰলৈকে হৈ গৈছেগৈ। মানে আপোনাৰ এই দুৰ্গা গোঁসানী থানৰ সন্মুখৰ ৰাস্তা যদি আহি পেলাই এনেকৈ এই বগীতলা বাগানৰ ফাললৈ যায়গৈ। ঘাইপথত মানে প্ৰায় যেতিয়া তেতিয়া গাড়ীবিলাকৰ মানে প্ৰায় সন্মুখীন হয় হেৰিত, এইটো ৰাস্তাৰ মুখত মানে এদিন পাৰ হওঁতে প্ৰায় হেৰি হৈ যায়, মানে তেওঁলোকৰ বহুত অসুবিধা হয়, ঘপককৈ ওলাই যায় ৰাস্তাৰ ফালত।